জলদি জলদি যাব লাগে ইমান দেৰি কৰা আমি চলি মলি এইখানে থাকি না চলি মলি কি চলি চলি খালি অমুক তুমি ৰবা কি হৈছে তুমি চাই আহিবা ৰবাচোন এই গাড়ীখন লৈ যাই চাব কি হৈছে ক'ত বাচ্ছা দিছে ৰবা মই গাড়ীখন চাইডত ৰাখি দিব কি হ'ল কোৱাচোন আৰে কি ইয়াত তুমি কেনেকৈ আহিলা কি নাম তোমাৰ কোৱাচোন কিবাটো কোৱা আৰে কি হ'ল কিবা অলপ কোৱা নাম শুনাচোন ইফালে আহা এই ল'ৰাজনে দেখোন মুখেৰে নামাতে ইমান সুধিছোঁ ক'ৰ হয় কি নাম একো কোৱা নাই দেখোন তুমি সোধাচোন তুমি মোক ভয়ে কৰিছে তুমি সোধাচোন বুজি আছে এতিয়া একো নামাতে কোনফালে যায় क्या हुई है आदमी के लोग पता बता की है बड़ा सब बता किया याते किया बड़ा सुनते समाधि त नाही तो बेलेगो घरत काम करू আজি কাম না পালে মা দেউতা কি ঘৰত না তোমাৰ মাৰে কাম ঘৰত নাথাকে নেকি তোমাৰ দেউতা ঢুকাইছে পন্তি ক'ত আছে কিমান দাম ইমান দিনে কি কৰি আছে কাৰ লগত আছিলা তোমাৰ বুজনে ঘৰত অকল ভৰ্তি আৰু তুমি আৰু কোনো নাই তুমি কাম কৰি খাই আছা তুমি বোলে আমাৰ লগত আমাৰ ঘৰত থাকিবা তাতে মই তোমাক পঢ়াম শুনাম খাবা ল'বা থাকিবা আমাৰ নিচিনাকৈ থাকিবা আমাৰ ল'ৰা হ'ল তুমিকে বোলা থাকিব তুমি নাথাকিলে আমাৰ বলা এতিয়া তুমি ক'ত থাকা আমি চাওঁ কালি আমি আকৌ এইখিনি সময়ত আহি আৰু তোমাৰ যদি মন সলনি হয় তুমি আমাৰ লগত যাব পাৰিবা হ'ব তুমি ভাবি লোৱা তুমি থাকিব পাৰিবা ভণ্টিও পাৰিব আমি দুজনকে পঢ়াম আৰু একদম বনাবা কি হবা ভাবিবা পাৰিবা ভণ্টি আমি দুজনকে ৰাখিম ভালকে পঢ়াম শুনাম একদম নিজৰ ঘৰৰ দৰে মৰম কৰিম তুমি ভাবি লোৱা আৰু ভণ্টিক গৈ জনাবা আৰু